हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल पिपल ब्लॉग। तो गाइस আজি আমি এটা ৰাইডত যাম, শ্বৰ্ট ৰাইডত নলবাৰী যাই আছোঁ আৰু মোৰ লগত আছে জয়কাশ্যপ ভাই আৰু ভাৰ্গৱ। তো মই চলাম NS 200 আৰু মোৰখন চলাব জয়কাশ্যপে। তো গাইস আজি ভিডিঅ'টো মজা হ'ব অলপ। তো এতিয়া চালোঁ গৈছোঁ আমাৰ ইয়াৰ পৰা ৰাইডটো ষ্টাৰ্ট হ'ব। তো এতিয়া চালোঁ মই চলাম NS 200। ভিডিঅ'টো চাই থাকিব, তাৰ মজা হ'ব এডভেঞ্চাৰ ৰাইড। নাম কি? হেল্ল' 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 1 2 3 1 2 3 মাইক টেষ্ট। হেল্ল' চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে গাইজ জনাব। তো গাইজ এতিয়া আমি গৈ আছোঁ নিপুদা আৰু বেতালদাহঁতৰ ঘৰত লগ কৰিব গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব, কেনেকুৱা হয় জনাব ভিডিঅ'টো। ফাৰ্ষ্ট টাইম এনেকুৱা ৰাইড কৰিছোঁ আৰু মজা লাগিছে আজি। মানে বতৰটো এনেকুৱা মজা বতৰ দিছে ন, ক'লোঁ আৰু পুৰা বতাহ চতাহ দি আছে আৰু নেচাৰেল ভিউ চাওক না একদম। আৰু মই এক্সপালছ লৈছোঁ, এনেকুৱা এটা ফিলিং ন মজা আৰু। তো গাইজ ভিডিঅ'টো চাব, সকলোৱে মৰম দিব। ইয়াতে জয়কাশ্যপে ৰখি আছে ইয়াতে। কি হ'ল ভাই? ভালো ফটো আৰু গাইজ এতিয়া আমি ডিমুৰ পৰা ওলালোঁ। এতিয়া আকৌ ৰাইডটো কণ্টিনিউ কৰিছোঁ। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। এতিয়া আমাৰ ভাৰ্গৱ ভাই এইবিলাক ধানবিলাক মানে ওলাইছে আৰু অলপ অলপ কি মজা হৈ আছে। অলপ সোণালী হ'ব আৰু বম বম হে মজা লাগা। আৰু গাইজ এইখন কিবা বজাৰ পালোঁ আমি, মই নামটো নাজানো। বজাৰৰ মাজে মাজে গৈ আছোঁ আৰু গাইজ চব্জি লৈ যাওঁ নেকি। আমাৰ বেতাল লাগি অলপ বনাই আছে, বনোৱালি ভাল হ'ব। নাই আমাৰ বাকী আপোনাৰ অলপ কেজি ভিডিঅ' আনে, অলপ কেজি ভিডিঅ' পৰহি শ্বুটিং কৰিম আমি। বাকী আফ্ৰিকান চাই থাকোঁ দি আছোঁ সদায়। অলপ কেজি ভিডিঅ'বিলাক অলপ মানে কি হয় হেৰি হৈ যায়, টাইম মিলাব নোৱাৰি। চ' ৰবিবাৰে আমি এইবাৰ ৰাখিছোঁ দিন। তো আপোনাৰ কাৰণে এটা বস্তু লৈ আহিছোঁ, চিখৰ লৈ আহিছোঁ। চিখৰ মেইন বেয়া নহয়, চিকন মেইন বেতাল এই আপোনাক আমাৰ তৰফৰ পৰা অলপ খোৱাটো সৰু চাই গিফ্ট। মোক মানে লগ কৰি চিখৰ দেই ভালে আপুনি অসমৰ হেৰি কি কয় সেইটো চিখৰ ব্ৰেণ্ড এম্বেচিডাৰ চাই থাকে ইয়াত বেতালদা আছে আপোনাৰ। আৰু গাইজ এইখন বেতালদাৰ গাড়ী আৰু আমি মানে আহি পালোঁ পটককৈ। তো ফাইনেলি বেতালদাক লগ পালোঁ। এইখন বেতালদাৰ গাড়ী।
গাইজ একো লগ পালোঁ আৰু চেনেল এটা আছে কি নাম ফিটনেছ ব্লগ ফিটনেছ ব্লগ আপোনালোকে চাব আমাক যে মৰম কৰিছে আকৌ কৰিব আৰু সোনকালে লগ পাম একেলগে আমি যাম বাহিৰলৈ ফুৰিব গ'লে একেলগে লগ পাম ধুনীয়াকৈ তো আমাৰ মানে বাহিৰলৈ যোৱা নাযায় আমাৰ সাজু হৈ যাব টুলগেট আছে নাই প্ৰব্লেম হৈছে পইচা পাতি তো গাইজ বহুত দিন মানে ভাবি আছিলোঁ বেটাৰক লগ কৰিম বুলি তো আজি লগ পালোঁ ভাল লাগিল লগ পাই ভাল লাগিল তো আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব থেংক ইউ যাবা লগ পাম চিনেমা চাব যাব ৰঙিয়াত আহিব 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 অঁ বেটালা বাই বাই যা যাবা বেটালা বেটালাৰ দেউতাক কেনে খবৰ আপোনাৰ ভালে আছে আৰু ভিডিঅ'ত আপোনাক মানে লগ পাই থাকক আপোনাক আজি লগ পাই ভাল লাগিল নাখাওঁ দিয়ক নিপুদাত যাম এইটো হৈছে বেটালাৰ ঘৰ আমি মানে যাব ওলাইছিলোঁ মানে ককা আমাক চাহ মাতিলৈ আহিলে তো গাইজ বেটালাৰ এইখন গাড়ী বাইক আৰু গাইজ বেটালাৰ এইটো ৰুম আৰু বেটালাৰ এইবিলাক ফটো চাহ তাহ খোৱা লোৱা হৈ গ'ল এতিয়া আমি যাওঁ আৰু বাই বাই দিলোঁ এইটো বেটালাৰ ঘৰ এতিয়া বাই বাই আৰু গাইজ আমি বেটালাৰ লগ কৰি আহি থাকোঁতে মানে কাক লগ পালোঁ চাওক চাওক কাক লগ পালোঁ চাওক আমি ভিডিঅ'জ ব্লগছ চবে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট Guys. শ্বেয়াৰ কৰি একদম পুৰা বেলেগ সেই মজা বাৰু থেংক ইউ বা এটা চাৰিআলি গেলি কম বাৰু এই যাম বাৰু এই নৱেম্বৰৰ লাষ্টত গেলি যাম কিজানি গ'লে ক'ব কিন্তু নিশ্চয় ঠিক আছে তো আকৌ লগ পাম এতিয়া বাই বাই তো গাইজ এতিয়া আমি ভাগৱতক বাই বাই দিলোঁ আমাৰ ফালে গ'লে সোমাব আৰু ফোন কৰিব ঠিক আছে এতিয়া বাই 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 আমি আহি বেটালা আৰু নিপুদাৰ পুখুৰীটো পালোঁ এই পুখুৰীটো আৰু মাছ গৈছিল যে এই পুখুৰীটোৰ পৰা এইটোৰ কাৰণে গৈছিল আৰু নিপুদা আহি আছে কিবা এটা মানে আনিব গৈছে বস্তু আমাক মানে ৰখি থাকিব দিছে আমি তিনিটা ইয়াত বহি আছোঁ আৰু মাছ কিন্তু তামান মাছ আছে হালটোত A few moments later. আৰু গাইজ আমি নিপুদাক লগ পালোঁ এয়া হয় ভাল আপোনাৰ মজা না এইটো আপোনালোকৰ পুখুৰী ন মাছ যে গৈছিল কোনফালে গৈছিল নাই নাই সেইভাগে নহয় এইবিলাক গোটাই তল গৈছে গোটেই তল গৈছিল নেকি ইমান পানী হৈছে বহুত ডাঙৰ পানী হৈছে এইটো 22 বছৰ মূৰত পানী এটা তো গাইজ ইউ আহিলাক বাকী বাকী কেনে একদম কিন্তু ঠগা আছা দে আপি চাবি ভাল পাই না ভাবিছে নাই গাৰ্লফ্ৰেণ্ড আছে না মিছা নকবি শুন নাই নাই হা গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড নাই নাই তো গাইজ কোনোবা পথে ল'ব পাৰা কিন্তু ইয়াৰ লগে লগে পইচাও দেখিছোঁ মেকটা আৰু ঠিকে আছে আহিলে ভাল লাগিল ভাল লাগিল মাছ কিনবা আহিবি দে মাছ কিনবা মাঘ বিহুত একদম দে পাক্কা দে গাইজ আপোনালোকে আহিব মাছ কিনবা একদম চবেই আহিব চবকে একেলগে লগ পাম দে অ'কে ভাই লাষ্টত এটা মই চেৰ এটা কৈ দিওঁ নিশ্চয় খহিব ধৰিছে দিহিঙৰ গৰা বাবা বাবা খহিব ধৰিছে দিহিঙৰ গৰা বাবুহঁত তন্দে পাতছা মুখকে ধৰা বম লাগছি লগ পাম তো আকৌ লগ পাম নেক্সট টাইম অ'কে আজিলৈ আহিলোঁ বাই 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 আৰু এই ৰিলছ বনাই আছে কি হ'ব ভগৱান আৰু গাইজ আমি বেটালা আকৌ লগ কৰি আহিলোঁ আৰু এতিয়া অ' মেৰে ভাই